বিশেষভাৱে আজিৰ দিনত আমি তিনিটাকৈ কাৰ্যসূচী হাতত লৈছিলোঁ। প্ৰথমতে কিছুমান MOU চাইন হৈছে। ইয়াৰ পিছত আমাৰ যিসকল দিব্যাংগ আমাৰ মাজত ভাই ভনীসকল আছে তেখেতসকলৰ লগত ভাৱ বিনিময় কৰা আৰু লাঞ্চ এটা প্ৰগ্ৰাম আছিলে। আৰু আবেলি সময়ত এতিয়া আমি কোকৰাঝাৰৰ আমাৰ সন্মানীয় সাংবাদিকসকলৰ লগত এটা ভাৱ বিনিময় অনুষ্ঠান লগতে ডিনাৰ এটা ৰখা হৈছে। যোৱা বছৰটোত বিভিন্ন কাম কাজত আমাক সকলো দিশৰ পৰা সহায় কৰা, আমাৰ কিছুমান কাম আঙুলি দেখুওৱা আমাৰ সকলো সাংবাদিকসকলক মই ধন্যবাদ জনাইছোঁ। BTRৰ সকলো সাংবাদিকসকলৰ লগতে অসমৰ সংবাদ মাধ্যমৰ লগত জড়িত ব্যক্তিসকলকো মই ধন্যবাদ জনাইছোঁ। আজি বিশেষভাৱে কোকৰাঝাৰ জিলাত আমাৰ বিভিন্ন সমস্যা আছে আৰু লগতে BTR অঞ্চলৰ বিভিন্ন সমস্যা আছে। সেই সমস্যাবিলাকৰ লগত আমাৰ সাংবাদিকসকলে সদায় এটা জড়িত হৈ থাকে। তো সেইকাৰণে আমি এই ভাৱ বিনিময় অনুষ্ঠানত এইকাৰণে আমি ৰাখিছোঁ যে এটা বছৰ গ'ল, কি আমাৰ ভাল হ'ল, কি বেয়া হ'ল, এই কথাখিনি আমি যদি ভালকৈ বুজি পাব লাগে তেনেহ'লে আমি সাংবাদিকসকলৰ লগত বা সংবাদ মাধ্যমৰ লগত জড়িত ব্যক্তিসকলৰ লগত এটা ভাৱ বিনিময় কৰিলে এই কথাখিনি ভালকৈ আমি আৰু বিতংকৈ গম পাম। এই কথাৰ কাৰণে আজি এই ভাৱ বিনিময়টো ৰাখিছিলোঁ। আৰু ইতিমধ্যে আমাৰ গোসাইগাঁৱৰ আমাৰ সাংবাদিক বন্ধুসকলে, কোকৰাঝাৰলে দতমা শ্ৰীৰামপুৰৰ সাংবাদিকসকলে বিভিন্ন ইছ্যু আমাৰ ওচৰত ৰাখিলে আমি আনন্দিত হৈছোঁ। মই ধন্যবাদ জনাইছোঁ আৰু মই এইটোকে অনুৰোধ কৰিছোঁ আমাৰ 4 পিলাৰটো আমি সকলোৱে মিলি সদায় ষ্ট্ৰং কৰি ৰাখিব লাগিব। আৰু আজিৰ সময়ত যিটো প্ৰত্যাহ্বানবিলাক আহিছে সংবাদ মাধ্যমক লৈ পেলাই, এই প্ৰত্যাহ্বানবিলাক আমি মোকাবিলা কৰিব লাগিব। আৰু চৰকাৰ এখন ভালকৈ কাম কৰিব লাগিলে সংবাদ মাধ্যম সদায় শক্তিশালী হৈ থাকিব লাগিব। য'ত বিৰোধী নাই তাত বিৰোধীৰ ৰোলটো সংবাদ মাধ্যমে লয়, য'ত যিটো ৰুলিঙে য'ত দুৰ্বল হয় তাতো সংবাদ মাধ্যমে ৰুলিঙৰ ৰোলটো লয় বা ৰুলিঙক বিভিন্ন কাম কাজত তেখেতসকলে আঙুলি দেখাই পেলাই সহায় কৰে। আৰু বিভিন্ন দুৰ্যোগৰ সময়ত, ডিজাষ্টাৰৰ সময়ত সাংবাদিকসকলে যি ৰোল অৱলম্বন কৰে এইটো খুব প্ৰশংসনীয় হয় আৰু সময় উপযোগী হয়। তো সেইকাৰণে আজি মই সকলো সাংবাদিকসকলক মই ধন্যবাদ জনাইছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে তেখেতসকলৰ শৰীৰ ভালে থাকে, পৰিয়ালবৰ্গ ভালে থাকে আৰু অনাগত দিনত বিভিন্ন সমস্যাবিলাক আমাৰ গ্ৰাছৰুট লেভেলত, গ্ৰাম্য অঞ্চলত, বিভিন্ন লেভেলত বিভিন্ন সমস্যাবিলাক উপস্থাপন কৰি ইয়াৰ সমাধানৰ সূত্ৰ ওলোৱাত আমাক সহায় কৰে। ইয়াৰ কাৰণে মই আশা ৰাখিছোঁ আৰু আজি অংশগ্ৰহণ কৰাৰ কাৰণে মই সকলোলৈ আমাৰ BTR চৰকাৰৰ হৈ ধন্যবাদ জনাইছোঁ। এটা সময়ত আমি উপলব্ধি কৰিছিলোঁ BTR অঞ্চলৰ ৰাইজে এটা আশা নোহোৱাৰ নিচিনা, এটা নিৰাশা নিচিনা এটা পৰিৱেশ পাইছিলে। সকলোৱে মানে এটা কোনো হোপ নহ'ব, আশা নাই, তেনেকুৱা এটা পৰিৱেশ পাইছিলে যে ইয়াত নিৰাপত্তা নাই, শান্তি নাই, কি কৰি খাম আমি, কেনেকৈ চলিম, আমাৰ ভৱিষ্যত প্ৰজন্মই কেনেকৈ থাকিব, কেনেকৈ চলিব, তেনেকুৱা কথাবিলাক পাতি আছিলে। কিন্তু এই বছৰটোত আমাৰ চৰকাৰখনে যিহেতু আমি বেআইনী অস্ত্ৰৰ মুক্তৰ কাৰণে কাম কৰিছোঁ, শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে কাম কৰিছোঁ, এতিয়া এই যে ভয়, যিটো ফিয়াৰ চাইক'চিছ বুলি কয়, ইয়াৰ পৰা লাহে লাহে সকলো শ্ৰেণীৰ ব্যক্তি ওলাই আহিছে। সকলো জাতি জনগোষ্ঠীয়ে নতুনকৈ এতিয়া এটা এক্সপেক্টেশ্যন, এটা হোপ, এটা সপোন ৰচনা কৰিবলৈ সক্ষম হৈছে আৰু পুনৰ এই BTR অঞ্চলতে আমি থাকি নিজৰ অস্তিত্ব, নিজৰ ভাষা সংস্কৃতি জীয়াই ৰাখি আমি সুন্দৰকৈ জীয়াই থাকিব পাৰিম, তেনেকুৱা এটা অনুভৱ সকলোৰে মাজত অহাটো মই দেখিবলৈ পাইছোঁ। ছেকেণ্ড কথা হৈছে যে ইয়াত যিখন চৰকাৰ চলি আছে, এই চৰকাৰখনৰ প্ৰতিও ৰাইজৰ যিটো ধাৰণা, এই ধাৰণাটো বহুত নেগেটিভ এটা ধাৰণা আছিলে। কাৰণ ইয়াত শাসন কৰা নেতাসকলে ৰাইজৰ পৰা বহুত দূৰত থাকি শাসনটো চলাই আছিলে আৰু এতিয়া আমাৰ MCLA সকলে এনি টাইম ৰাইজৰ লগত আছে হিচাপে, ৰাইজৰ লগত মিলি কাম কৰিছে হিচাপে লাহে লাহেকৈ ৰাইজে বুজি উঠিছে যে এই 6 শিডিউল যিটো এৰেঞ্জমেণ্ট আছে ইয়াত বহুতখিনি সুবিধা আছে, বহুতখিনি অসুবিধা আছে। এই কথাবিলাক লাহে লাহেকৈ ৰাইজে বুজি উঠিছে আৰু ইয়াৰ লগতে অসমৰ কিছুমান মন্ত্ৰী আমলাসকলৰো বহুত সময়ত ভুল ধাৰণা আছিলে কাউন্সিলক লৈ পেলাই। আজি সেই কাউন্সিলত অসমৰ বহুত কেবিনেট মন্ত্ৰী ইয়াত আহিছে, আমি নিমন্ত্ৰণ কৰিছোঁ। বিভাগীয়
অফিচাৰসকলৰ লগত সকলৰ লগত ভাৱ বিনিময় কৰিছে ইয়াৰ পৰা বহুত কথা জানিবলৈ পাৰিছে কেন্দ্ৰীয় মন্ত্ৰীসকল আহিছে ইয়াত আঁচনিবিলাক কেনেকৈ ৰূপায়ণ হৈছে এই কথাটো গম পাইছে আৰু আমাৰ অঞ্চলটো যে ভাৰতৰ বাহিৰত নহয় অসমৰ বাহিৰত নহয় আমাৰ অঞ্চলৰ ৩২ লাখ ৰাইজৰ উন্নয়ন ভাৰতৰ দায়িত্ব আছে এইখিনি কাম কৰাত আমি সফল হৈছোঁ বুলি মই ভাবি লৈছোঁ কাৰণ তিনিবাৰকৈ আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ চৰকাৰ গঠন কৰাৰ পিছত বিটিআৰ অঞ্চলত আহিছে 4বাৰকৈ হোম মিনিষ্টাৰ ডাঙৰীয়া আহিছে বহুত সঘনে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ অঞ্চললৈ আহিছে চ' আজি এটা আমাৰ আদান প্ৰদান আমাৰ ভাৱ বিনিময় বা আমাৰ ষ্ট্ৰীমলাইনিং যিটো চৰকাৰৰ হ'ব লাগে এইটো চলি আছে ইয়াত আমি সফল হৈছোঁ আৰু আনপিনেদি প্ৰশাসন যন্ত্ৰটো লাহে লাহেকৈ এফেক্টিভ গভৰ্নেন্সৰ ফালে আমি লৈ আহিবলৈ চেষ্টা কৰি আছোঁ আৰু এইটোও আমি অলপ সফল হৈছোঁ বুলি ক'ব লাগিব খুটা কম্বলৰ ৰাজনীতিটো আমি সম্পূৰ্ণভাৱে বন্ধ কৰিব পাৰিছোঁ ঘোষ খোৱা যিটো চাকৰি নামৰ যিটো ঘোষ খোৱা এইটো আমি সম্পূৰ্ণ এতিয়ালৈকে আমি বন্ধ কৰিব পাৰিছোঁ আৰু ইয়াৰ লগতে সমন্বয় গঢ়াৰ যিটো কথা আছিল বিভিন্ন জাতি জনগোষ্ঠীৰ আজি আমাৰ MCLA সকলে আমাৰ দলীয় নেতাসকলে বিভিন্ন জাতি জনগোষ্ঠীৰ উৎসৱবিলাকত ৰীতি নীতি সাংস্কৃতিক অংশগ্ৰহণ কৰি যথেষ্ট এটা সুন্দৰ এটা ইক'চিষ্টেম এটা এনভাইৰনমেণ্ট এটা গঢ়ি তুলিছে আৰু এইখিনি কামটোৱে এটা সামাজিক এটা দায়িত্ব বুলি আমি ভাবিছিলোঁ আৰু বিটিআৰ অঞ্চলত যদি আমি শান্তি স্থাপন কৰিব পাৰোঁ সকলো জাতি জনগোষ্ঠীৰ মৰম স্নেহ মিলা প্ৰীতিটো অটুট ৰাখিব পাৰোঁ আমি বহুত ডাঙৰ ডাঙৰ কাম কৰিব পাৰিম এইটো আমি ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিছোঁ আৰু ইয়াৰ লগতে এই অঞ্চলত আজি নিবনুৱা সমস্যা সমাধান কৰাৰ কাৰণে বিভিন্ন ইণ্ডাষ্ট্ৰীবিলাকৰ লগত আমি ইতিমধ্যে টাই আপ কৰিবলৈ সক্ষম হৈছোঁ বিভিন্ন আঁচনিবিলাকৰ লগত আমি জড়িত হ'বলৈ পাৰিছোঁ আৰু অনাগত আমাৰ হাতত 4 বছৰ আছে কিন্তু আহি থকা 1 বছৰত এই গোটেইখিনি কাম আমাৰ ষ্ট্ৰীমলাইন হৈ যাব বুলি মই আশা ৰাখিছোঁ থেংক ইউ